নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এআৰ ক্লাছেছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভগ্নাংশৰ হৰণ কেনেদৰে কৰিব লাগে তাৰে এটি ভিডিঅ'লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে আদৰি ল'ব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল বেল আইকনটো অন কৰি থ'ব। লগতে আমাৰ ভিডিঅ'বোৰ যিমান পাৰে শ্বেয়াৰ কৰিব। আমি প্ৰথমটো অংকলৈ আহিছোঁ। অংকটো লৈছোঁ 2 হৰণ 2/3। প্ৰথমতে আমি 2টোক ভগ্নাংশলৈ লৈ গৈছোঁ 2/1 হৰণ 2/3। এতিয়া আমি প্ৰথমতে থকা এইটো 2/1 পাতি লৈছোঁ। তাৰপিছত আমি এই হৰণ চিনটো আমি কি কৰিছোঁ পূৰণ কৰি দিছোঁ। আৰু হৰণ চিনটো যেতিয়া আমি পূৰণ কৰি দিম লগে লগে পিছফালৰ যিটো ভগ্নাংশ থাকিব সেইটো কি হ'ব, তলৰটো ওপৰলৈ যাব আৰু ওপৰৰটো তললৈ আহি যাব। এতিয়া তলত আছে 2 আৰু ওপৰতো আছে এইটো 2, গতিকে 2 আৰু 2 কটাকটি গুচি যাব। বাকী থাকিব কি, ওপৰত থাকিব 3 আৰু তলত থাকিব 1, গতিকে এনচাৰটো কি হৈ যাব, এইটো 3। 1এৰে 3 3 বাৰ যাব। আমি 2 নং অংকটোলৈ আহিছোঁ। আমি অংকটো লৈছোঁ 5/2 হৰণ 3। এতিয়া আমি প্ৰথমতে 5/2 পাতি ল'লোঁ। তাৰপিছত আমি এইটো হৰণ চিন দি দিলোঁ। এই 3টোক আমি কি কৰিছোঁ ভগ্নাংশলৈ লৈ গৈছোঁ, 3/1 কৰি লৈছোঁ। এতিয়া আকৌ আমি প্ৰথমটো 5/2 কৰি ল'লোঁ। এই হৰণ চিনটো আমি কি কৰি দিম, এইবাৰ পূৰণ কৰি দিম। হৰণ চিনটো পূৰণ কৰি দিয়াৰ লগে লগে আমি কি কৰিব লাগিব, পিছফালৰ যিটো ভগ্নাংশ থাকিব এই ভগ্নাংশটোৰ তলৰটো ওপৰলৈ গুচি যাব আৰু ওপৰৰটো কি হ'ব, তললৈ গুচি আহিব। এতিয়া আমি ওপৰত পাইছোঁ 5 × 1 আৰু তলত পাইছোঁ 2 × 3। 5 × 1 কি হ'ব, 5 হ'ব আৰু 2 × 3 কি হ'ব, 6 হ'ব। গতিকে এইটোৱে হ'ব ইয়াৰ এনচাৰ। 3 নম্বৰ অংকটোলৈ আহিছোঁ। অংকটো লৈছোঁ 5 হৰণ 15/5। প্ৰথমতে এই 5টোক আমি ভগ্নাংশলৈ লৈ গৈছোঁ, 5 কি কৰি লৈছোঁ 1 কৰি লৈছোঁ, হৰণ 15/5। এইটো আকৌ লিখিছোঁ 5/1। এইবাৰ হৰণটোক আমি কি কৰি দিছোঁ, পূৰণ কৰি দিছোঁ। হৰণটোক যেতিয়া পূৰণ কৰি দিম লগে লগে পিছফালৰ যিটো ভগ্নাংশ থাকিব কি হ'ব, তলৰটো ওপৰলৈ আহি যাব আৰু ওপৰৰটো কি হৈ যাব, তললৈ গুচি যাব। এতিয়া আমি ওপৰত পাইছোঁ 5 আৰু তলত এইটো 15 আছে, গতিকে এই 5টোৰে এই 15ক কাটি দিব পাৰিম আমি, 3 বাৰ যাব। গতিকে ওপৰত থাকিল কি 5 থাকিল ওপৰত আৰু তলত কি থাকিল 1 × 3, গতিকে এনচাৰটো হ'ব 5/3। আমি 4 নম্বৰ অংকটোলৈ আহিছোঁ। অংকটো লৈছোঁ আমি 12/5 হৰণ 4। প্ৰথমতে আমি 12/5 এই ভগ্নাংশটো পাতি ল'লোঁ। তাৰপিছত আমি কি দিছোঁ, হৰণ চিন দি দিলোঁ। তাৰপিছত এইটো কি দিছোঁ, আমি ভগ্নাংশলৈ লৈ গৈছোঁ 4/1। প্ৰতিটো সংখ্যাৰ তলতে আমি কি পাওঁ, এটা 1 পাওঁ। এতিয়া আকৌ আমি 12/5 এইটো পাতি ল'লোঁ। এইটো হৰণ চিনৰ সলনি আমি কি দিছোঁ, পূৰণ দিছোঁ। এই হৰণ চিনৰ সলনি পূৰণ দিয়াৰ লগে লগে আমাৰ পিছফালৰখিনি কি হ'ব, তলৰটো ওপৰলৈ গুচি যাব আৰু ওপৰৰটো তললৈ গুচি আহিব। এতিয়া 4এৰে 12ক 3 বাৰ গুচি যাব, গতিকে ওপৰত থাকিব 3 × 1 আৰু তলত থাকিব 5, গতিকে এনচাৰটো আমি কি পাম, 3/5। আমি 5 নম্বৰ অংকটোলৈ আহিছোঁ। অংকটো লৈছোঁ 16 হৰণ 4/5। প্ৰথমে আমি 16টোক ভগ্নাংশলৈ লৈ গৈছোঁ। প্ৰতিটো সংখ্যাৰ তলতে আমি কি পাওঁ, এটা 1 পাওঁ। গতিকে 16টোক আমি কেনেদৰে লিখিছোঁ, 16/1 বুলি লিখিছোঁ, হৰণ 4/5। এতিয়া আমি কি কৰিছোঁ, 16/1 হৰণৰ সলনি আমি কি দিলোঁ, পূৰণ দি দিলোঁ। পূৰণ দিয়াৰ লগে লগে তলত থকা 5টো ওপৰলৈ গুচি যাব আৰু ওপৰত থকা 4টো তললৈ আহি যাব। এতিয়া 4এৰে 16ক 4 বাৰ যাব, গতিকে আমি ওপৰত কি কি পালোঁ,
4 ইনটু 5 আৰু তলত কি পাইছোঁ আমি 1 পাইছোঁ 4 ইনটু 5 আমি কিমান পাম 20 পাম আৰু তলত কি আছে এইটো 1 গতিকে এনচাৰটো হ'ব 20